মাতৃ স্বৰ্গীয় লোহিতেশ্বৰ শইকীয়াৰ এইবোৰ পুৰণত মাতিছে। নিতুল আমাৰ লখিমপুৰতে চাকৰি কৰে, ভাতৃ প্ৰতীক নিতুলৰ লগত আগৰ পৰা ভাল আমাৰ নিতুল শইকীয়া। সেইকাৰণে নিতুলে ক'লে যে দেউতাৰ সাংস্কৃতিক সন্ধিয়াটোৰ লগত দেউতাৰ ভ্ৰমণৰ কথা এটা জড়িত হৈ আছে, আপুনি এপাক মাৰিব লাগিব। মই বোলো মই কিবা টকাই যদি ডিব্ৰুগড়ৰ পৰা আহি যদি ভালে কুশলে পাওঁহি মই এপাক মাৰিম। আৰু ভালে কুশলে আছিলোঁ কাৰণে এই টানি লৈ আহিলে কাৰণে পালোহি। এই কথা কিছুমান হ'ল, মই বেছিকৈ গান নাগাওঁ আজি, কাৰণ কি গান গাই থাকিলে হুলস্থুল হৈ থাকিব, আপোনালোকে নাচিহে থাকিব, আচল কথাবোৰ শুনিবলৈ নাপাব। হয়নে বাৰু? নাচি থাকিলে আচল কথাবোৰ শুনিবলৈ নাপাব। সেইকাৰণে গান গাম বাৰু, এতিয়া অকণমান কথা পাতোঁ। কিছুমান ক'বলগীয়া কথা এনেকুৱা হৈছে, আমাৰ গাঁৱত এতিয়া যদি আপুনি যদি এজন মানুহ হাজিৰা কৰিবলৈ মাতে দেই, মই ভাইটি ভণ্টিসকলকো কৈছোঁ, তোমালোকে লক্ষ্য কৰিছা, যদি এজন মানুহ হাজিৰা কৰিবলৈ মাতে মানুহজনে আগতেই আপোনাক বন্দবস্ত কৰি ল'ব। ডেইলি পইচা ডেইলি যদি নিদিয়ে মোৰ কোনো কথা নাই, কিন্তু বৃহস্পতিবাৰৰ দিনা মোক পইচাটো লাগিব, কাৰণ শুকুৰবাৰে মানুহজনী গোটৰ পইচা দিবলৈ আছে, নহ'লে মানুহজনে মোক কলিজা খাব। আমাৰ এতিয়া মতা মানুহবোৰ মৰিছে গোটৰ কাৰণে, অইন কথা একো নাই। আগতে ৰাস্তা পদূলিত তাচ খেলি থকা দেখিছিলে, আজিকালি কোনটো মতা মানুহক তাচ খেলি থকা দেখে? উপায় নাই, হাজিৰা কৰিবলৈ যাবলগীয়া হৈছে গোটৰ কাৰণে। মানুহজনীয়ে গোটৰ পৰা টকা এডাল আনি লৈছে, আনি লৈ পিনে মতা মানুহটোক দৌৰাই ফুৰিছে, হয় নহয় বাৰু? সেইকাৰণে মই কেতিয়াবা গাওঁ, গাঁৱে গাঁৱে কিমান চাবা মহিলাৰে বাইদেউহঁতৰ ভেনিটি বেগত খমখমীয়ানো, বন্ধন গোটৰ বাইদেউ হাতত 4G মোবাইলখন, গিৰিয়েকে হাজিৰা কৰি মাৰি আছে লোন, নবৌ মাৰি আছে লোন। গোটৰ টকা স্কুটি কিনি ঘৈণীবোৰৰ তাও, গিৰিয়েকবোৰে মাল খাই আহি দিয়ে ভীমৰ ভাও। সপ্তাহে সপ্তাহে ধন দিব লাগে, কেনেকুৱা নীতি, খং উঠিলে মেনেজাৰটোকেহে দিম, বাপেকেহে পিটিম। ৰাতিপুৱা যদি কেঁচুৱা আমনি কৰিছে ঘৰত থাকিবলৈ সময় নাই, আপুনি ভাতকেইটা বাঢ়ি খাব দেই, মোৰ যাব হ'ল, চাহ আহিব হ'ল। আজি দীপাঞ্জলিহঁতৰ ঘৰত যাব হ'ল, মানে গোটৰ চাহ আহিব। এই চাহ যে দৌৰি আহে, আমাৰ যে দৌৰসকল যে দৌৰ মাৰে, এইটো বাৰু তাহানি কিবা ৰাসলীলাগতে নালাগে নে বাৰু? কৃষ্ণ আহিলে যে গোপীসকল দৌৰ মাৰিছিলে, সেইকাৰণে কৈছো, শ্ৰী কৃষ্ণই কৈছিলে হেনো, শুনা গোপীগণ, ৰাসলীলাখন শেষ হ'ল বুলি নামাৰিবা মন। কলি যুগত লগ পাম আকৌ বন্ধন গোটত গৈ, তোমালোকৰ মাজলে যাম মই ফিলফিচাৰ হৈ। এইফালে আকৌ দদাই ঘৰত কাজিয়া লাগি আহিছে, আৰু মই বোলো দাই নাজানি ভাটিলা এই বুলি কৈছে। মই বোলো কি হ'ল, আজি মই খঙত আহিছো, আজি বোৰৰ লগত লাগি আহিছো। মই ক'লো তেতিয়া কৈছো, দাইদেউ লাং খাই আহি মাল খাই আহি লাং খাই পৰি নাথাকিবি দাই, আজিকালি ঘৈণীবোৰৰ কোনো বিশ্বাস নাই। যিমানে দদাই বাঢ়ি গৈছে গাঁৱে গাঁৱে গোট, সিমানে দদাই সৰু হৈ গৈছে হেনুৰৰে ভূত, দদাই সেইটোকে শুনি আকৌ আমাৰ নবৌৱে মোক কৈছে, এইটো তলিত নহয় নে একেচৰাই গাল ফালি পাব, কিবা কথা ক'ব নাহিব। তেতিয়া মই কৈছো, বদলা পানী খুৱাই কছাৰী জিভা, কলে কথা ওলাই, বাটে ঘাটে তলিত পালে নিদিবা দে ধুলাই, নবৌ নিদিবা দে ধুলাই।
ওই চৰকাৰে সুবিধা দিছে খাব পৰা নাই চলাই ওই স্কুটি কিনি মোবাইল কিনি এনে কুয়া বিলাই আমার এনে কুয়া বিলাই এনেকুৱা বিলাই হবই ব্ৰইলাৰ পুহিম বুলি গোটৰ পৰা পইচা আনিব ব্ৰইলাৰ পাখি নগজে পইচা দিব হৈ এনেকুৱা কিছুমান কথা পাতিবলগা আছে সেইকাৰণে মই বোলো গাই গোটেকা কথা কিছুমান পাতো মই এফাকি দুফাকি মাজত গাওঁ এতিয়া গাবলৈতো ঢেৰ আছে মোৰ লোকেল চোলাই আৰম্ভ কৰিম ওই গুণ মাষ্টৰ জীয়েকৰ সমান ওই ভাল ছোৱালী ওই টিউচন কৰা মাষ্টৰটোকে তাই হেনো ভাল পায় টিউচন মাষ্টৰজনৰ নাম হৈছে টংকেশ্বৰ এতিয়া শুনকচোন টংক চাই গুণৰ জীয়েকক কেনেকৈ অংক শিকায় ওই টংক চাৰে অংক শিকায় ওই নিয়ম নীতি নাই ওই একেখন চকীতে দুয়ো বহি কৰে লিলিমা